हेलो फ्रेंड्स आहकचोन আজি আমি তাवा পোলাও ৰেচিপি এটা বনাও। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব বিলাহী, গাজৰ, পিয়াজ, আদা, নহৰু, ক্যাপসিকাম, বন্ধাকবি আৰু কেঁচা জলকীয়া। এইখিনিয়ে আমাক প্ৰথমতে লাগিব। পিছত যি লাগে মই ৰান্ধি থাকোতে মছলাখিনি দি দিম। এয়া তাত আমি প্ৰথমতে তাৱাখন গৰম হ'বলৈ দিছো আৰু এতিয়া আমি বাটাৰখিনি দিছো আৰু তাৰ পিছত আমি ৰিফাইন অইল অকণমান দিম। এয়া ৰিফাইন অইল তেল গৰম হ'বলৈ দিছো। এতিয়া আমি জিৰাখিনি দিছো। আদা নহৰু দিছো। গেছটো লো ফ্লেমত ৰাখিব, নহলে বেছিকৈ জ্বলি যায় মছলাবিলাক। এয়া আদা নহৰু এয়া পিয়াজ দিছো। এইখিনি আমি ভাজি লম। এতিয়া আমি গাজৰখিনি দিছো। আপোনালোকৰ গাজৰখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছো মই। আপোনালোকে এনেকৈ কাটি ল'ব সৰু সৰুকৈ। আৰু এয়া বন্ধাকবি দিছো, এনেকৈ কাটি লৈছো সৰু সৰুকৈ। আৰু কেঁচা জলকীয়াখিনি দিছো। এতিয়া এইখিনি আমি প্ৰথমতে এনেকৈ ভাজিম। অলপ বেছিকৈ লাগে তাৱা পোলাওত, তেতিয়া টেষ্টি হয় অলপ বেছিকৈ দিলে। এয়া নিমখ দিছো পৰিমাণ অনুযায়ী। হালধি দিছো। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া অকণমান জিৰাৰ গুড়ি দিছো। এইখিনি দি এতিয়া আমি লৰাম ভালদৰে। এয়া অকণমান গৰম মছলা দিছো। এইখিনি দিও ভাজিম। আপোনালোকে এনেকৈ কেতিয়াবা ট্ৰাই কৰিবচোন মই বনোৱাৰ দৰে। এয়া অকণমান ৰেড চিলি দিছো, যাতে কালাৰটো ধুনীয়া হয়। এয়া পাও ভাজি মছলা দিছো। এইটো দিলে আৰু টেষ্টি হয়, ভাল হয় বেছিকৈ তাৱা পোলাও। এইখিনি এতিয়া আমি ভালদৰে লৰাই থাকিম। এতিয়া অকণমান সিজিবৰ কাৰণে ঢাকনিখন মাৰি দিছো। এতিয়া আমি কুকাৰত সিজাই লোৱা চাউলখিনি দি দিছো। আপোনালোকে যিকোনো ঘৰত খোৱা চাউল যি হয় সেয়েৰে বনাব পাৰিব। সেয়া মই জহা চাউল দিছো। এইখিনি দি ভালদৰে লৰাম। এয়া আমাৰ তাৱা পোলাও ৰেচিপি ৰেডি। থেংক ইউ।